Hello friends, welcome back again to the Triumph. It's been a long time. Both in whole মই আপোনালোকক ভিডিও দিয়া নাই এতিয়া এটা বিশেষ কাৰণত কাণবখত মই ভিডিও দিয়া নাছিলো মই পিছলৈ জনাম কিহৰ কাৰণে দিয়া নাছিলো আজি একচুয়ালি ৰাজীৱ হদিয়াৰ মৃত্যুত তেখেতৰ শ্ৰদ্ধা হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু বিশেষকৈ টাইহোম যুৱ পৰিষদে তেখেতৰ আমাৰ মাজত জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা হাতত লৈছিলে সেই প্ৰচেষ্টাকে ক্ষুদ্ৰ প্ৰয়াস এটা আপোনালোকলৈ আগবঢ়াই দিছোঁ একচুয়ালি আমি বিগত দিনকেইটাত টাইহোম সমাৰোহত তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ মাজত আহি যি গীত পৰিৱেশন কৰি গ'ল তেখেতৰ উদ্যাত কণ্ঠত যি গীত পৰিৱেশিত হ'ল আমি সেইখিনি কণ্ঠত মই স্মৃতিত ক্ষুদ্ৰ স্মৃতিত মোৰ ধৰি ৰাখিছিলোঁ আৰু সেইখিনিকে আপোনালোকলৈ আগবঢ়ালোঁ বলক তেতিয়া তেখেতৰ গীতখিনি চাওঁ তেখেতে গাইছিল সমগ্ৰ অসমীয়া জাতিৰ গান সামগ্ৰিকতাৰ গান তেখেতে কেৱল আহোম তিৱা ৰাভা বা কছাৰী চুতীয়াৰ গান গোৱা নাছিল অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰোবাৰ চিনাকি মই আহোম কাৰোবাৰ চিনাকি মই বামুণ কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী মৰাণ মটকো পৰিছে চকুত
অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত কাৰ্বি বড়ো গৈছে আঁতৰি চাহ জনজাতিও বেলেগেই চিনাকি প্ৰাচীন ভূমি পুত্ৰই বোলে মই জনজাতি কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি আঘাত খানিছে আজি আইৰ বুকুত তেখেতৰ উদ্যত কণ্ঠত আছিল সংস্কৃতি ৰক্ষাৰ অমোঘ মন্ত্ৰ পশ্চিমৰ বতাহজাক শুবলৈ বলিছে তাৰ জানো ৰাখিছ হ'ব হেৰ অসমীয়া আজি জাগিবৰ হ'ল পৰশ নিদিবি আনৰ সংস্কৃতি অসমীয়াক জগোৱাৰ অনুপ্ৰেৰণা সময়ৰ ভিতৰত পাহৰি যোৱা অতীতৰ পৰম্পৰাক ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা তেখেতৰ বিহু গীতত আছিল গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই ঐ কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই ঐ গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই মাঘৰ বিহুত নাপাহৰো বনাবলৈ মেজি ভোগালীটো সঁচাই আমি পাহৰি গলো আমাৰ অতীত সংস্কৃতি গাঁওখনি নগৰ হ'ল ভাল কথা বৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ললে গতি সময় সোঁতত পুতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতা ৰাতি অসমাজি ৰহাতলে অসমীয়া সোমালে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া অসমৰে ভাষা সংস্কৃতি কিমান শক্তি আছিল তেখেতৰ কণ্ঠত কিমান উদ্যত আছিল এবাৰ চাওক বহুতেই বিলাব ধন দেশত আকৌ হ'ব ঘোষণা ৰাইজৰ ভুলাব মন অ আহিব নেতা বহিব নেতা শুহিব দুখীয়াৰ তেজ এনেকৈয়ে কেৱল এই আছিল নে অসমীয়া লোক সংস্কৃতিক নেগেৰা নামৰ জৰিয়তে কিদৰে জীয়াই ৰাখিছিল সেয়াও এবাৰ চাওক তেখেতে নিজেই এই সকলোবোৰ বাদ্য বজাব জানিছিল কিন্তু সঁচাই আমি দুৰ্ভগীয়া পৰিতাপৰ বিষয় তেখেত সঁচাই আমাক এৰি থৈ গুচি গ'ল শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতক মৰিহালি হ'ল নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল কোনোবা জান দেখলৈ নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল কোনোবা জান দেখলৈ